নমস্কাৰ আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল 1 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতা হৈছে আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ইজৰাইল আৰু ইৰানৰ যুদ্ধত ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে ডুবাইৰ বিমানবন্দৰত বোমা বৰ্ষণ বন্ধ কৰি দিয়া হৈছে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমা বৰ্ষত নিহত হৈছে এজন ব্যক্তি গুৰুত্বভাৱে আহত হৈছে 7 জনকৈ ডুবাইৰ লোক ইতিমধ্যে জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ ইজৰাইল আৰু ইৰানৰ যুদ্ধৰ মাজতে ডুবাই বিমানবন্দৰত বোমা বৰ্ষণ নিক্ষেপ কৰা হৈছে যাৰ ফলত এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু 7 জন লোকৰ আহত অৱস্থাত জানিব পৰা গৈছে আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ আমেৰিকা আৰু ইজৰাইলক হুমকি প্ৰদান কৰিলে চীনে মহা বিপদত আমেৰিকা ইজৰাইল মধ্যপ্ৰাচ্যত যুদ্ধ কৰি মহা বিপদত পৰিছে আমেৰিকা আৰু ইজৰাইল আমেৰিকাক প্ৰত্যক্ষ ভাবুকি চীনৰ তাৎক্ষণিকভাৱে বন্ধ কৰক যুদ্ধ অন্যথা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আমেৰিকা আৰু ইজৰাইল কোনেও দখল কৰিব নোৱাৰিব মধ্যপ্ৰাচ্য এই ভয়ংকৰ হুমকি প্ৰদান কৰিলে চীনে আপুনি এই যুদ্ধক কাক সমৰ্থন কৰে আৰু কাৰ বিষয়ে আপুনি মূল্যবান নিশ্চয় এটা কমেন্ট কৰি যাবৰ ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ চৰকাৰ হলে প্ৰথম কাম হ'ব জুবিন গাৰ্গৰ ন্যায় দিয়া এপিচিচিৰ সভাপতি গৌৰৱ গগৈ প্ৰথম কেবিনেটতে জুবিন ক্ষেত্ৰৰ উন্নয়নৰ সিদ্ধান্ত ল'ব কংগ্ৰেছ চৰকাৰে এইবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সাজু হৈছে কংগ্ৰেছ চৰকাৰ হলে প্ৰথম কাম কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰথম কেবিনেটত লোৱা হ'ব জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ ডাঙৰ সিদ্ধান্ত আপোনালোকলৈ ভোটৰ আহ্বান গৌৰৱ গগৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইবাৰ কংগ্ৰেছ ভোট দিবলৈ আহ্বান জনাইছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আপুনি যদি এজন প্ৰকৃত জুবিন অনুৰাগী জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰে তেনেহলে ভিডিওটোৰ এটা কমেন্ট কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব আজি হল 1 মাৰ্চ আৰু 1 মাৰ্চৰ তাৰিখৰ পৰা ৰাজ্যৰ বহুকেইটা নিয়ম সলনি হ'ব যি নিয়ম আপুনি নাজানিলে হ'ব পাৰে আপোনাৰ ভয়ংকৰ বিপদ কি নিয়ম সলনি হ'ব সবিশেষ জনাই আছো ভিডিওটো শেষলৈ চাই থাকক আৰু আপোনাৰ মূল্যৱান এটা কমেন্ট কৰি ভিডিওটো শ্বেয়াৰ কৰি দিব আজিৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই নিয়মসমূহৰ পৰিৱৰ্তন বেংক একাউণ্ট খালি কৰি ৰাখিব নোৱাৰিব কোনো ব্যক্তিয়ে বেংক একাউণ্টত ধন ৰখাটো হ'ব বাঞ্ছনীয় চৰকাৰী বেংক একাউণ্ট খালি হলেই দিব লাগিব ফাইন সলনি হ'ব হোৱাটছএপৰ নিয়ম ৰেল যাত্ৰী লাগিব পাৰে হাহাকাৰ বন্ধ হ'ব UTS এপ এতিয়াৰ পৰা চলিব ৰয়েল এপে ৰেলৰ টিকটৰ বাবে ডাউনলোড কৰিব লাগিব এই নতুন এপ অন্যথা আপুনি ৰেলৰ টিকেট ক্ৰয় কৰিব নোৱাৰিব সলনি হ'ব সিলিণ্ডাৰৰ দাম আজি নিৰ্ধাৰিত হ'ব ৰন্ধন গেছৰ নতুন দাম অৰ্থাৎ 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেন প্ৰয়োজন হ'ব বায়োমেট্ৰিক আপুনি মন কৰিলে লেনদেন কৰিব নোৱাৰিব পূৰ্বতকৈ আৰু অধিক কঠোৰ হ'ব লেনদেনৰ নিয়ম 1 মাৰ্চৰ পৰা সলনি হ'ব সিম কাৰ্ডৰ KYC নিয়ম সামাজিক মাধ্যমত ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম যি নিয়ম আপুনি উলংঘন কৰিলে হ'ব পাৰে ভয়ংকৰ বিপদ এনেবোৰ নতুন নিয়মক আপুনি কি সমৰ্থন কৰে নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ সকলো হ'ব বিনামূলীয়া এটকাও নিদিয়াকৈ লাভ কৰিব আপুনি দাইল চেনি নিমখ আৰু মিঠাতেল ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ভোট দিলে লাখ লাখ পৰিয়ালে বিনামূলীয়াকৈ পাব 1 লিটাৰকৈ মিঠাতেল চেনি নিমখ আৰু দাইল বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলেই বিনামূলীয়া পইচাত পাব আপুনি দাইল চেনি নিমখ ইতিমধ্যে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনিও যদি বিনামূলীয়াকৈ ল'ব বিচাৰে চেনি দাইল আৰু নিমখ লগতে মিঠাতেল তেনেহলে আপুনি বিজেপিক ভোট দিব লাগিব ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ বিনামূলীয়া অফাৰক আপুনি কি বুলি ক'ব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিব
প্ৰতিজন অসমীয়া ব্যক্তিৰ কাৰণে ভাল খবৰ। লণ্ডনত উজলি উঠিছে ইলিয়াছ আনচাৰী। অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ইলিয়াছ আনচাৰী। সুদূৰ লণ্ডনত উজলি উঠিছে বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰী। পবিত্ৰ ৰমজান মাহত লণ্ডনৰ মছজিদত তাৰাবি নামাজৰ ইমামতি কৰিব ইলিয়াছ আনচাৰীয়ে। প্ৰতিজন অসমীয়া আৰু মুছলমান ব্যক্তিৰ বাবে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হল ইলিয়াছ আনচাৰী। লণ্ডনৰ এনেকুৱা এটা মছজিদত অসমৰ সন্তানে এই ৰমজান মাহৰ তাৰাবি নামাজৰ ইমামতি কৰিব। এয়া শুনি প্ৰতিজন মুছলমান ব্যক্তিৰ মনত এটা আনন্দৰ সৃষ্টি হৈছে। আপুনি যদি এজন প্ৰকৃত মুছলমান ব্যক্তি হৈ থাকে বা অসমীয়া হৈ থাকে তেনেহলে আজিৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য। আপুনি শুনিলে আপোনাৰ চকু দুডাল কপালত উঠিব। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰেৰণ কৰিলে প্ৰাক্তন বিজেপিৰ নেতা তথা অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গোহাঁই। লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিটখন হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে লিখা হৈছিল। এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অফিচাৰ। লিখিছে কাহিনী। আদালতে কি সিদ্ধান্ত লব আমাৰ তাতেই সন্দেহ আছে। এই ভয়ংকৰ অভিযোগ তুলিছে বিজেপিৰ প্ৰাক্তন নেতা তথা অসম পৰিষদৰ নেতা ৰাজেন গোহাঁই। আপুনি এই ৰাজেন গোহাঁইৰ মন্তব্যত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।